कसम सारी 5G मोबाइल क्या नो नेट ना पाई मान मारे संगरो जानतो हेलो जानतो मा कसम काटा गेले ओ मुरा इमान काम करे 300 টাকা রিচার্জ করছিলাম মই Sia mobile na Jio mobile loi balonge network pamithan network po jagata lagbo ma kosong man channelot gasa sino hoi dal network to pura pai jan tat moi kam tu yati kuri dong niki man cinta rata se mal tu Bapak bapak masih taruh tasnya wih hello janto kino kuri asa bisa ha gaudhi asa jane time balik gaudu ba ma kosom eneka tension ahi gisil nohoi mor ola kosu bundu koti guli kuri muri jeba mon gisilu ha gudula log kurbi de hobo de ayo বাপরে বাপ কি গরম বাপরে বাপ এনে চুলি তুলি না ভয় খাই গল হাই পড়িবি তাৰ পৰা আই পড়িবি মৰিবি নাম যখন নিয়া ভয় খাই গলো নহয় ই পার্টনার তুই বুঝি না পাবি মোর কি লাগছে মুইহে জানো খাই পেলাব দেখোন বাটে দি মানুহ এটাও যাব নোৱাৰি পড়িবি নাম পড়িবি মৰিবি যখন নিয়া সব এইবোৰ খাই পেলাব যখন নিয়া নাম পড়িবি মৰিবি হে প্ৰভু পড়িবি কসম ফালতু মানুহ ওর পুরা হেল জেং জাবরা গিলে আমি ছিনে কাটা খাই গেলে মাত ফালতু মানুহ কি ধুনিয়া লাগছিল মোক সারি 5G কানেকশন আইও কালি করবা লাগবো কাউন্ট ইয়াতে আই বহুত ধুনিয়া মালিতো আইও সারি 5G জিনে লাগে গাছটো apa gili murah tuh mah kosong 350 টাকার ভরাই লইছিলাম মই বিশেষ কিলাং ইমান দাম হইছে হাজিরা কামো না পোৱা হইছো খালি আৰু এতিয়া আইবা লাগবো ক'ত আছা তুমি বজাৰলৈ নোযোৱা নেকি জলদি আহা ঠিক আছে অলপ ৰ'বাচোন অলপ পিছত কৰি আছো আইও শিখছি হয়ে গেলে 7G হয়ে যায় রে মোরা তো কিনু কুমি যায় থাকি মা কসম পুরো ফুল বেশি এবার ইজি হয়ে আছে 350 টাকা দাবি না কানেকশন টুকু রঙের একবার
হেল্ল' জানতো মা কসম মই তোমাক সঁচাই ভাল পাওঁ ঐ মই তোমাক ভাল নাপাওঁ তোমাক কোৱা নাই নহয় কি বাৰে বাৰে মোক ভাল পাওঁ কৰি আছো মই বেলেগকে কৈছো তোমাৰ ঘৰত কোন কোননো আছে মোৰ ঘৰত যোনে নাথাকক তোমাক কিয় লাগে তোমাক কোৱা নাই নহয় ইমান ধুনীয়া কি চাই আছা মোৰ ফালে বাৰে বাৰে তোমাক চাৱা নাই নহয় মই জানটো কথা কৈ আছে কেনে ভাল লাগছি তোমাৰ ভাল পোৱা নাই ন মোৰ ভাল পোৱা আছে নাছে তোমাক কিয় লাগে তোমাক কোৱা নাই নহয় জানটো কি কৈছো আই ফুলি বুলি কোৱা নাই একবাৰ আই ভিলু বুলি কোৱা না আই কৰিছো কৰবা আইও আই মাছি নহয় মোক দিন মই ফটো ছোৱালী থাকিব লাগে না আজিৰ দিনতো 2,000 years later. মা কসম ইমান লম্বা ব্ৰিজ জোতা জোৰে খুলি ল'ব লাগিব বাপৰে বাপ ইয়াক দেখোন আকৌ পাই গলো বাপৰে বাপ তই মাৰি পেলাবি দেই খেতেহা মানুহ ই মৰাটো কৰ পৰা আহিছে এনে টেনচনত আছো মই মা কচম মাৰি দিম ইয়াক মই কালি মোবাইল চোবাইল এনেই হেৰাই মাথা গৰম হৈ আছে টেমা ফাটাই দিম ইয়াক মই বাৰে বাৰে মোক ইমান টেনচনত নানি থাকি ভাগৰ লাগাচ্ছি ফাল্টু মানুহ ইমান ফাল্টু মানুহ য'তে যাং ত'তে লগ পাং ইয়াক বয়া জানটো ইমান কথা পাতিছিলো জানটোৰ লগত মোবাইলটো ক'ত গেল মোৰ কি কৰিম মই এতিয়া আৰু যদি কোনোবাই ভাল পাই তাক কি হ'ব মোৰ এতিয়া ইমান ধুনীয়া আছিলা কুলি চৰাইৰ নিচিনা মাত দামী জোতা পিন্ধিলে কি হ'ব মোবাইলটা নহ'লে আজি কোনোবাই আৰু লাইন মাৰিব যেন পাইছো মোবাইল দোকানত গেলি বা কিমান লয় আৰু দাম পাওঁ মোবাইল কাৰণে উৰাই নেকি পাওঁ আহি আছিলে না সিদিনা বজাৰত যাওঁতে এয়া পকেট মাৰ কৰি লৈ আহিছোঁ ইমান ধুনীয়া মোবাইল আছিলে ঐ জানটো ঐ তাকো ভাল নাপাবি দে তই বৰ ডেঞ্জাৰ মানুহ এটা আহি আছে দেই মই ডেঞ্জাৰ মানুহ ভয় নকৰোঁ দেই অকণমান সাৱধান চাব কিন্তু সদায় সাৱধানে থাকোঁ কি কৰিছে গু নাই নেকি আছে কিয় ঝাৰু মাৰিছে নহ'লে সেইকাৰণে বিয়া কৰাব নালাগে মাইকী গিলাক কিমান জ্বালা দি জানা বিয়া কৰালে নিজে কৰিব লাগে কথা আছে নেকি বুৱে কিয় কৰা নাই সেইকাৰণে বিয়া নকৰাবি সেইকাৰণে মই বিয়ে কৰোৱা নাই
সেইকাৰণে বিয়া নকৰোৱাই ভাল প্ৰেম পৰি থাকাই ভালো নেঙেকাই কিমান শাস্তি পাইছে আজি তাতে বিয়া কৰা পাতছে সেইকাৰণে মই সকলো ৰাইজকে কওঁ ভাল পায়ে থাকবি বিয়াই নকৰাবি 5টামান লাইনত ৰাখি থৈ দি কেতিয়াবা এনে ডাউন পেমেণ্ট মৰি গ'লে নিজে হৈ যাব